নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। আৰু আজি ৰাতিপুৱা এই ঠাণ্ডাখনত মই কলৈ যাবলৈ আহিছোঁ আৰু এইখন কাৰ ঘৰ মই আপোনালোকক ক'ম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইখন হ'ল আমাৰ অসমীয়া পাকঘৰ বাৰ ঘৰ। ইয়াতে মই বাইকখন থৈ আমাৰ ঢলাইবিল ৰেল ষ্টেচনত ট্ৰেইন ধৰিম। ৰাতিপুৱা 6টা বজাত ট্ৰেইন আছে আৰু অসমীয়া পাকঘৰ বাৰ ইয়াত উঠি আহিছেই। গেট খুলি দিবৰ কাৰণে আপোনালোকে দেখিছেই অসমীয়া পাকঘৰ বাই লাইট জ্বলালে ইতিমধ্যে। এতিয়া ৰাতি 3টা বাজিছে আৰু মই অলপ সোনকালেই ওলাই আহিছোঁ আৰু এই অসমীয়া পাকঘৰ বা উঠি আহি গ'ল লাইট চাইট জ্বলাই। মই মানে বাইকখন থৈ যাম যে, সেইকাৰণে গেটখন খুলিবৰ কাৰণে পাকঘৰ বাকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। এই ৰাতিখন এই ঠাণ্ডাত মোৰ কাৰণে যে উঠিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু অসমীয়া পাকঘৰ বাই এনেকৈ মোক ঠাণ্ডাত উঠি গেটখন খুলি দিছে, মোক বাইক থ'বৰ কাৰণে সুবিধাকণ কৰি দিছে। সেইখনেই প্লেটফৰ্ম। মই আহি পাইছোঁহি অসমীয়া পাকঘৰৰ পৰা খোজকাঢ়ি। এইফালৰ পৰা মই খোজকাঢ়ি আহিছোঁ। চাওক এয়া জংঘলৰ দৰে ৰাস্তা। মানে দিনত হোৱালে ৰিক্সা পালোঁ হয়, বেটেৰী গাড়ী, কিন্তু এতিয়া ৰাতিটো সেইকাৰণে খোজকাঢ়ি আহিবলগীয়া হৈছে। আৰু প্ৰথম যাত্ৰী চাগে মই আহি পাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই আপোনালোকক দেখুৱাই গৈ থাকিম। আৰু এতিয়া মই ভিতৰলৈ সোমাই আহিছোঁ। এই ৰুমটো আন্ধাৰ হৈ আছে, মই ভিতৰলৈ সোমাই আহি আছোঁ। ভালকৈ খুলি থোৱা নাই সম্পূৰ্ণকৈ। আৰু এইয়া কুকুৰ এটা আছে। আৰু এই চাক প্ৰথম যাত্ৰী ময়েই ভৰি দিছোঁ। এই লাইট জ্বলি আছে। 4:31 হৈছে। 4:31 হৈ গ'ল সময়। ৰেল আছে কিন্তু 6টা বজাত, কিন্তু আগতীয়াকৈ আহিলোঁ সেইকাৰণে অলপ এতিয়া মোৰ ৰখিব লাগিব 6টা বজালৈকে। উপায় নাই আৰু অলপ আগতীয়াকৈ অহাই ভাল নহয় জানো। আৰু এইখনেই হ'ল আমাৰ ঢলাইবিল প্লেটফৰ্ম। সেয়া ঢলাইবিল বুলি লিখাই আছে, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছেই। আৰু কিমান সুন্দৰ এই প্লেটফৰ্মখন, কিমান সুন্দৰ আৰু কিমান সুন্দৰকৈ আৰ্ট কৰি থৈছে। মই আপোনালোকক দেখুৱাম কি আৰ্ট কৰি থৈছে। এইয়া চাওক আৰ্ট কৰি থৈছে। এইয়া বেৰত কেনেকৈ আৰ্ট কৰি থৈছে। এই বাঘ অন্যান্য হাতী কিবা কিবি মানে আৰ্ট কৰি থৈছে। খুব সুন্দৰ, বহুত ধুনীয়া লাগে। झालचना मिक्सचार बादाम भाजा ग्रेन। আৰু এনেকৈ আহি আছোঁ, কাৰ ঘৰলৈ আহি আছোঁ সেইটো আপোনালোকে নিশ্চয় গম পাব, শেষলৈকে চাই থাকিব। এনেকৈ ট্ৰেইনত উঠি আহি আছোঁ। কিমান সুন্দৰ দৃশ্য চাওকচোন। জংঘলৰ মাজে মাজে আহিছোঁ। জংঘল মানে এইটো পাহাৰ এৰিয়া আহি আছোঁ। আৰু এনেকৈ আহি আছোঁ। এইবোৰ আপেল চাপেল বেচে এইবিলাক বেপাৰী ট্ৰেইনত জানেই, গতিকে আহি আছোঁ এনেকৈ। আৰু আমনিও লাগিছে, বহুত দূৰ ৰাতিপুৱা 6টা বজাৰ পৰাই আহি আছোঁ। ইমান সুন্দৰ ভিউ দেখিবলৈ পাইছেই আপোনালোকে। এয়া চাওক গছ গছনি একদম পূৰা ভৰি আছে, কাজিৰঙাৰ দৰে লাগিছে নহয় জানো। আৰু আহি অৱশেষত পাই গ'লোঁ, জেগাডোখৰ পাই গ'লোঁ। জলৈকে আহিছিলোঁ পাই গৈছোঁ। ট্ৰেইনৰ পৰা নামিলোঁ। ট্ৰেইনৰ পৰা নামি এয়া খোজকাঢ়ি আহি আছোঁ। এতিয়া বিচাৰি ফুৰিছোঁ, যাৰ ঘৰলৈ আহিছিলোঁ সেই বন্ধুজনক বিচাৰি ফুৰিছোঁ। পোৱাহি নাই বাৰু, পাম। আৰু এইখন ট্ৰেইনতে আহিলোঁ, ৰৈ আছোঁ। ট্ৰেইনখন যাবগৈ এতিয়া আকৌ। আৰু এতিয়া বিচাৰি আছোঁ, অনুসন্ধানত আছোঁ বন্ধুজনৰ। বিচাৰি পোৱা নাই। আৰু এই চাওক চিমেণ্ট চাপৰি। এয়া চিমেণ্ট চাপৰিত নামিছোঁ মই। চিমেণ্ট চাপৰিতে আহিছিলোঁ। এয়া চিমেণ্ট চাপৰি ৰেল ষ্টেচন মই দেখুৱাই দিলোঁ আপোনালোকক। এতিয়া বন্ধুজনক বিচাৰি আছোঁ, পোৱা নাই। সেইজন দেখিছোঁ, পাই গ'লোঁ। আপোনালোকে চাওক কোন হয়। লগ পাই গ'লোঁ দেই। নিবলৈ আহিছে এতিয়া আগবঢ়াই। অকমান আগবাঢ়ি পিনে 1.5 ঘণ্টামান চাগে ৰখিবলগীয়া হ'ল। ট্ৰেইনখন লেট হ'ল আজি। লেটকে আহিলে আজি 1:10 হৈ গ'ল। আচ্ছা, এতিয়া আমি টমটমত যাম, বেটেৰী গাড়ীত যাম। বেটেৰী গাড়ী ধৰিবলৈ আহি আছোঁ এতিয়া। এতিয়া উঠি গ'লোঁ ন।
এতিয়া এই গতিকে পলকৰ ঘৰলৈ বুলি ৰাওনা টমটম এখন লৈ ল'লো এতিয়া গৈ থাকিব লাগে আৰু চাই থাকিব দেখুৱাম পলকৰ ঘৰলৈ গৈ